হেল্ল' গাইজ, আমি বৰ্তমান আছোঁ উমটোত। চ' নৱজিত ছাৰ এই জেগাটোৰ বিষয়ে কিবা অকণমান ক'ব নেকি, যি জানে আপুনি অকণমান? মই শুনি আহিছোঁ উমটো এটা সুন্দৰ পিকনিক স্পট। আমি সকলোৱে জানো বহুত মানুহে আহে, স্পেচিয়েলি নৱেম্বৰ ডিচেম্বৰ মাহ বা জানুৱাৰী মাহত পিকনিক ইয়াত প্লেচ। পৰ্যটকৰ মানে বহুত সমাৱেশ ঘটে। সুন্দৰ নেচাৰেল চিনেৰি, নেচাৰেল ভিউ অলপ পিছত দেখুৱাই আছোঁ আপোনালোকক। চাৰিওফালে কেৱল গ্ৰীণি সুন্দৰ সুন্দৰ সেউজীয়া। আমি পাহাৰৰ বহুত ওখত আছোঁ। আমি এতিয়া ভূমিপৃষ্ঠৰ পৰা আমি বহুত উচ্চতাত আছোঁ, য'ত নেকি অকণমান অক্সিজেনটো মানে আমাৰ অলপ এইটো লেভেলত অলপ ল' আছোঁ। ফিল কৰি আছোঁ। আচলতে সঁচাকৈ ৰিয়েলি এনজয় কৰিছোঁ। আমি ভবাই নাছিলোঁ যে আমি ক'ব নোৱাৰাকৈ এনেকৈ মানে আমাৰ কামৰ মাধ্যমত, আমাৰ প্ৰজেক্টৰ মাধ্যমত আমি এনেকৈ ফুৰিব পাম। চ' থেংক ইউ ফৰ দিছ। চ' আপোনালোকক এতিয়া আমি ভিউ দেখাই আছোঁ, ৰাইট? দেখাই আছোঁ। অ'কে। এটা বঢ়িয়া জেগাত গৈ আছোঁ, বহুত ধুনীয়া প্লেচ। আৰু এইটো ৰাস্তাটো চাওক কিমান জংঘল ইয়াত চাৰিওপিনে। আমাৰ আকৌ বনে গৈছিল তেনেকুৱা ফিল হৈছে। আমি যেন জংঘলৰ মাজে মাজে এয়াৰ দেখিছে কেনেকৈ শিলৰ ৰাস্তা, সুন্দৰ জংঘল। কোন মুহূৰ্তত কেতিয়া বন্যপ্ৰাণী ওলাই পেলাই আমাৰ সন্মুখত পৰে একো ঠিক নাই। বহুত ৰিস্ক লৈ পেলাই আমি আহি আছোঁ। অস্ত্ৰও নাই, আমি মানে বন্যপ্ৰেমিক, সেইকাৰণে আমি কোনো নকৰোঁ। যিকোনো মুহূৰ্ততে ভৰি শ্লিপ হৈ যাব পাৰে। আপোনাৰ ৰাস্তাও এনেকুৱা সন্মুখত দেখিছে ৰাস্তা। তথাপি আপোনালোকৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে আমি এইখিনি কষ্ট চেক্ৰিফাইচ কৰিছোঁ। আমাৰ নৱজিত ছাৰে ধুনীয়া মানে এংকৰিং কৰি আছে ছাৰ। Look at this. Wow, nice. তো আমাৰ ছাৰে আমাৰ এখেতে আনিছে এই প্লেচটোত আমাৰ। থেংক ইউ ছাৰ, বহুত ভাল লাগিছে জেগাটো। তো আমাৰ নৱজিত ছাৰে একদম মানে আনন্দৰ আত্মহাৰা হৈ গৈছে গাইজ, কি ক'ব আৰু, পানী চানী লাৰি আছে একদম। নৱজিত ছাৰ আপুনি কি ক'ব? দেখিবলৈ পাইছে আপোনালোকে সুন্দৰ পানী খাই আহি পাইছোঁ। মই অলপ তেতিয়া দেখাই দিছোঁ পানী যি হয় আপোনালোকে দেখিবলৈ পাইছে। এয়া পানী দেখিছে। আমি এতিয়া গা ধুম, স্নান কৰিম আমি। আপোনালোকে প্লিজ গা ধোৱা সময়খিনি নাচাব।